তুমি আছা বাবেইতো আজি মই হৈ আছোঁ। তুমি যদি নহ'লা হয় মোৰ কি হ'ল হয়? আন্ধাৰ নিশা যেতিয়া নীৰৱতা আৰু নিঃসংগতাই মোক বেৰি ধৰে, তেনেতে মোৰ হৃদয়ত তুমি আশ্ৰয় লোৱাহি নেকি বাৰু? কিন্তু এনে কাহানিও নহয়। কেৱল নীৰৱতা আৰু নিঃসংগতাৰ আশ্ৰয় নহয় তুমি তুলনাবিহীন। তুমি নোহোৱা হ'লে মই কিজানি আজি এখন গৰাকীবিহীন টুলুঙা নাওৰ দৰে হৈ ৰ'লো হয়। আজিকালি মই যেন মন খুলি হাঁহিবলৈও পাহৰি গৈছোঁ। ফূৰ্তি কৰিবলৈ মোৰ ভয় লাগে। কিজানি অলপ পিছতেই ইয়াৰ বিপৰীতটো হয়গৈ। তোমাক হেৰুৱাই পেলোৱাৰ ভয়টোৱে যেন মোক প্ৰতিটো ক্ষণতে অগ্নি পৰীক্ষা লৈ থাকে। মই তোমাৰ হ'ব পাৰোঁনে নোৱাৰোঁ সেইটো মই নাজানিম, কিন্তু তুমি সদায় মোৰ হৃদয়ৰ মাজতে থাকিবা।